তো গাইজ ইতিমধ্যে গম পাইছে ৰং আৰু ৰঙৰ খেলা সকলোতে ৰং বা আবিৰৰ গোন্ধ আকাশে বতাহ থাকিব ৰং আৰু ৰং যেন ৰঙৰ মাজত সকলোৰে দুখবোৰ হেৰাই যাব তো গাইজ ক'বলৈ ওলাইছোঁ আজি ৰং বা আবিৰৰ উৎসৱ বা দৌল পূৰ্ণিমা বা ফল্গু উৎসৱ বা মদন উৎসৱ বা হোলীৰ বিষয়ে আৰু এই হোলীৰ বিষয়ে কোৱাৰ আগতে সমূহ ভাৰতবাসী ৰাইজলৈ মোৰ আৰু আমাৰ পৰিয়ালৰ সকলোৰে ফালৰ পৰা এই ৰঙৰ উৎসৱ বা হোলীৰ অশেষ শুভকামনা জ্ঞাপন কৰিলোঁ। হেপী হোলী টু অল অফ ইউ। জানিছোঁ এই ৰঙৰ উৎসৱ বা ফল্গু উৎসৱটি কিয় কোৱা হয় কিয়নো ফাগুন মাহৰ পূৰ্ণিমা তিথিত দৌল অৰ্থাৎ থান শ্ৰীকৃষ্ণ বা ভগৱান বিষ্ণুক ভক্তবৃন্দসকলে দৌলৰ ভিতৰত এখন দোলাত বহুৱাই লৈ আনন্দ বা ভক্তিমূলক গীত গাই গাত ৰং বা ফাকু বহি কৰা যি উৎসৱ সেয়াই হৈছে দৌল উৎসৱ ফল্গু উৎসৱ ৰঙৰ উৎসৱ আবিৰৰ উৎসৱ বা দৌল পূৰ্ণিমা বুলি কোৱা হয়। গতিকে গাইজ আপোনালোকক আজি জনালোঁ যে দৌল পূৰ্ণিমা কিয় কোৱা হয় আৰু লগতে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত হোলিকা দহন কৰা হয় কিয়নো হোলিকা দহন কৰা হয় এই কাৰণেই যাতে যিমানবোৰ আমাৰ বেয়া দিন আছিলে যিমান আমাৰ দুখ আছিলে সকলোবোৰ যাতে এই হোলিকা অৰ্থাৎ একুৰা জুই ধৰি তাত নিজৰ যিমানবোৰ দুখ আছিলে সেই দুখবোৰ আকৌ ছটিয়াই সেইবোৰ সমাপন কৰা হয় যাতে আমাৰ সকলোৰে আকৌ সুখৰ দিন ঘূৰি আহক সকলোৱে যাতে আমি ভালে কুশলে থাকিব পাৰোঁ তাৰে কামনা কৰা হয়। গতিকে এয়াই হৈছে ৰঙৰ উৎসৱ বা ফাকুৱা বা ফল্গু উৎসৱ বা মদন উৎসৱ বা আবিৰৰ উৎসৱ যি বুলি কয় আপুনি তো এয়াই হৈছে হোলী। The festival of color is Holi. তো গাইজ এই হোলী বা ৰঙৰ উৎসৱে বিগত বৰ্ষবোৰৰ দৰে আমাৰ মাজলৈ এইবাৰো কঢ়িয়াই আনিছে আনন্দৰ বতৰা বা সুখবৰ। যদি আপোনালোকে বিচাৰিছে যে আইফোন ল'ম কিন্তু পাৰা নাই এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই আপোনালোকে আইফোন ল'ব পাৰিব কিয়নো ফ্লিপকাৰ্টে দিছে ইমানেই কম মূল্যত আইফোন গতিকে আপোনালোকে আৰু চিন্তা কৰিব নালাগে। হয় ফ্লিপকাৰ্টে আমাৰ মাজলৈ কঢ়িয়াই আনিছে অতি সুখবৰ আৰু ইমান কম মূল্যত ইমান ডিছকাউণ্ট অফাৰত আইফোন দিছে আপুনি যদি এটা আইফোন কিনিবলৈ যায় তেতিয়াহ'লে আপোনাক অতি কমেও 69,000 মানে 70,000 প্ৰায় 70,000 এক টকা কম 70,000 ৰুপিজ লাগিব কিন্তু আৰু এতিয়া কোনো চিন্তাৰ কাৰণ নাই এতিয়া আমাক ফ্লিপকাৰ্টে দি আছে হোলীৰ ফেষ্টিভেল অফাৰ আৰু সেইকাৰণে দি আছে 11% ডিছকাউণ্ট আৰু তাৰ কাৰণে আমি কিনিব পাৰিম সেই আইফোনটো কিমান জানেনে 61,999 ৰুপিজত গতিকে আৰু চিন্তাৰ কোনো কাৰণ নাই আৰু এই আইফোনটো হৈছে আইফোন 13 Pro যিটো আইফোনে আইফোন 14 Proতকৈও বেছি অফাৰ মানে বেছি তাত ফেচিলিটি আছে বুলি কোৱা হৈছে গতিকে আৰু চিন্তাৰ কোনো কাৰণ নাই আৰু এটা আনিছে ফ্লিপকাৰ্টে আপোনালোকলৈ এক্সচেঞ্জ অফাৰ যদি আপোনাৰ পুৰণা স্মাৰ্টফোন আছে সেইটো আপোনালোকে ইউজ কৰিব নোৱাৰে মানে ভালেই হৈ আছে কিন্তু আৰু এতিয়া ইউজ কৰিবলৈ অলপ লাজ লাগে তেতিয়াহ'লে কোনো চিন্তাৰ কাৰণ নাই সেই আইফোনটো এক্সচেঞ্জ কৰিব পাৰে আৰু এক্সচেঞ্জ কৰিলে আপোনালোকে আইফোন 13 Proটো ল'ব পাৰিব কেনেকৈ যদি আপোনালোকে এক্সচেঞ্জ কৰে তেতিয়াহ'লে আপোনালোকে 23,000 আপোনালোকে ডিছকাউণ্ট পাব আৰু দিব লাগিব 38,000 ৰুপিজ গতিকে আৰু এতিয়া আপোনালোকে ৰৈ থাকিব নালাগে ৱেইট কৰাৰ কোনো কাৰণ নাই যদি কোনোবাই ল'ম বুলি আশা কৰি আছিলে আইফোন তেতিয়াহ'লে আপোনালোকে এতিয়া ল'ব পাৰিব আৰু লগতে আৰু বহুতো বস্তু ডিছকাউণ্ট মূল্যত দি আছে অৱশ্যে মই লৈছোঁ দুটামান বস্তু ইমানেই ডিছকাউণ্ট অফাৰ দিছে যে আৰু নোলোৱাকৈ থাকিব নোৱাৰে গতিকে আপোনালোকে আশা কৰক ৱেইট নকৰি যদি কোনোবাই কিবা কিবি কিনিবলগীয়া বস্তু আছে তেতিয়াহ'লে সোনকালে কিনা ষ্টাৰ্ট কৰক এয়াই আছিল হোলী স্পেচিয়েল অফাৰ ফ্ৰম ফ্লিপকাৰ্ট আচলতে ফ্লিপকাৰ্ট বুলিয়ে নহয় বেলেগ বেলেগ যিবিলাক শ্বপিং এপ সেইবিলাকৰ পৰাও বহুতো ডিছকাউণ্ট অফাৰ দি আছে ফেষ্টিভেল ছিজন কাৰণে গতিকে আপোনালোকে ৱেইট নকৰি সোনকালে কিনাৰ চেষ্টা কৰক So once again, happy Holi to all of you. So guys, আশা কৰোঁ আপোনালোকে এই অফাৰটোৰ বিষয়ে শুনি অতি আনন্দিত হৈছে আৰু
যিসকলে কিনিম বুলি ভাবি আছিলে অতি সোনকালে কিনিবলৈ চেষ্টা কৰিব বুলি আশা কৰিলোঁ। তো আজিলৈ আৰু বেছি নকওঁ, ইমানতে বাই বাই।